নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম। বন্ধুসকল, আমি আজি চাওঁ আহক দুখন অসমীয়া ছবিৰ বক্স অফিচ কালেকশ্যনৰ বিষয়ে। বন্ধুসকল, আপোনালোক সকলোৱে জানে যে ছবি দুখনৰ এখন হ'ল 30 জুন তাৰিখে NK প্ৰডাকশ্যনৰ বেনাৰত মুক্তি লাভ কৰা ৰোমান্টিক অসমীয়া ছবি দ্য স্লেম বুক, আৰু আনখন হ'ল অসমবাসীৰ মৰমৰ ৰবি শৰ্মাদাৰ ছুপাৰ হিট ব্লকবাষ্টাৰ একশ্যন মুভি শ্ৰী ৰঘুপতি। শ্ৰী ৰঘুপতিৰ জনপ্ৰিয়তাৰ বিষয়ে মই ক'ব নালাগে। শ্ৰী ৰঘুপতিয়ে বৰ্তমান অসমত ধুমুহাৰ সৃষ্টি কৰিছে। বন্ধুসকল, এতিয়া চাওঁ আহক NK প্ৰডাকশ্যনৰ 40তম বৰ্ষপূৰ্তিত প্ৰায় 40 লাখ টকাৰে নিৰ্মাণ কৰি উলিওৱা দ্য স্লেম বুক মুভিখনৰ কালেকশ্যনৰ বিষয়ে। বন্ধুসকল, দ্য স্লেম বুক চিনেমাখনে মুক্তিৰ প্ৰথম দিনাখনেই উপাৰ্জন কৰিছে প্ৰায় 6,50,000 টকা। দ্বিতীয় দিনাখন চিনেমাখনে উপাৰ্জন কৰিলে প্ৰায় 5,30,000 টকা। তৃতীয় দিনৰ দিনাখন চিনেমাখনে উপাৰ্জন কৰিলে 6 লাখ টকা। চতুৰ্থ দিনৰ দিনাখন চিনেমাখনে উপাৰ্জন কৰিলে 4 লাখ টকা। 5 নম্বৰ দিনাখন চিনেমাখনে উপাৰ্জন কৰিলে 3,20,000 টকা। মুক্তিৰ 6 নম্বৰ দিনাখনৰ দিনা চিনেমাখনে উপাৰ্জন কৰিলে 3 লাখ টকা। আৰু সপ্তম দিনাখন অৰ্থাৎ যোৱাকালিৰ দিনটোত চিনেমাখনে উপাৰ্জন কৰিলে প্ৰায় 2,07,000 টকা। আৰু এনেদৰে এসপ্তাহত মানে ফাৰ্ষ্ট উইকত চিনেমাখনে সৰ্বমুঠ কালেকশ্যন কৰিলে 30,70,000 টকা। বন্ধুসকল, কালেকশ্যনৰ দিশত চাবলৈ গ'লে দ্য স্লেম বুক মুভিখনৰ কালেকশ্যন মোটামুটি ঠিকেই আছে, কাৰণ 40 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিয়াইছে আৰু ফাৰ্ষ্ট উইকতে কালেকশ্যন কৰিলে প্ৰায় 30,70,000 টকা, কাৰণ চিনেমাখনে বেছি প্ৰচাৰো কৰা নাছিলে। এই হিচাপত চাবলৈ গ'লে চিনেমাখনৰ কালেকশ্যন এক প্ৰকাৰ ঠিকেই আছে। বন্ধুসকল, এতিয়া চাওঁ আহক এখন ব্যৱসায়িকভাৱে খুবেই সফল আৰু আন 10জন ছবি নিৰ্মাতাৰ বাবে প্ৰেৰণাদায়ক অসমীয়া ছবি শ্ৰী ৰঘুপতি চিনেমাখনৰ কালেকশ্যনৰ বিষয়ে। বন্ধুসকল, শ্ৰী ৰঘুপতি চিনেমাখন এখন সকলো ফালৰ পৰাই সুন্দৰ আৰু সফল অসমীয়া ছবি, আৰু দৰ্শকৰ সঁহাৰিয়ে এই ছবিখন এখন শ্ৰেষ্ঠ অসমীয়া ছবিলৈ ৰূপান্তৰ কৰিছে। শ্ৰী ৰঘুপতি চিনেমাখনৰ মুক্তিৰ 23 দিনৰ দিনা সৰ্বমুঠ কালেকশ্যন আছিলে প্ৰায় 10,54 লাখ, আৰু 29 দিনৰ দিনাখন চিনেমাখনৰ সৰ্বমুঠ কালেকশ্যন হৈ গৈ 13,65 লাখ টকা। বন্ধুসকল, 30 দিনৰ দিনাখন চিনেমাখনে উপাৰ্জন কৰে প্ৰায় 33 লাখ টকা, আৰু 31 দিনৰ দিনাখন অলপ কালেকশ্যন কম দেখা যায়। 31 দিনৰ দিনাখন চিনেমাখনে কালেকশ্যন কৰে প্ৰায় 14 লাখ টকা, আৰু 32 নম্বৰ দিনাখন অৰ্থাৎ যোৱাকালিৰ দিনাখন চিনেমাখনে উপাৰ্জন কৰে প্ৰায় 23 লাখ টকা। আৰু এনেকৈ শ্ৰী ৰঘুপতি চিনেমাখনৰ 32 দিনৰ সৰ্বমুঠ কালেকশ্যন হৈ গৈ 14,23 লাখ টকা। ৱাও, 14,23 লাখ! এখন অসমীয়া ছবিয়ে প্ৰায় এক মাহত উপাৰ্জন কৰিলে প্ৰায় 14,23 লাখ টকা। ইয়াতকৈ অসমবাসীৰ বাবে, অসমীয়া ছবি জগতৰ বাবে আৰু সুখৰ খবৰ কি হ'ব পাৰে। বন্ধুসকল, দুয়োখন চিনেমাৰে আজিৰ দিনটোৰ কালেকশ্যন আপডেট মোৰ লগত নাই। যদি আপোনালোকে জানে কমেণ্ট কৰি জনাব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।